গুড মৰ্ণিং। যোৱাকালি তিনিচুকীয়া আহি পালোহি। আজি আকৌ এটা নতুন যাত্ৰা আৰম্ভ কৰিম। এয়া ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই মেলি ল'লোঁ আৰু এয়া হৈছে বাহঁতৰ বাহিৰৰ পৰিৱেশ ধুনীয়া। আৰু আজি বতৰটো পাছবেলালৈ কি হয় বা নাজানো, কিন্তু এতিয়া খুব ধুনীয়া বতৰ। এইফালে এতিয়া আমি খাই বৈ ধুনীয়াকৈ ওলাই গৈ আছোঁ। এতিয়া বাইপাছ উঠিলোঁ আৰু এইফালে আমি তিনিওটা ইমান কি কিবা এটা কোৱা। আজি ক'ত যাওঁ আমি নক'বা শুনো। আজি আমি গৈ আছোঁ আমাৰ ছাতি ধৰা বন্ধুৰ ল'ৰাৰ অন্নপ্ৰসন্ন আছে, তালৈ বুলি গৈছোঁ। কিন্তু প্ৰথমতে আমি যাম আমাৰ ননন এজনী আছে, ননন এজনী ঘৰলৈ যাম। তাৰ পাছতহে বন্ধু এটা ঘৰলৈ যাম। দেখুৱাই থাকিম বাৰু। আজি দিনটো মুঠতে ধুনীয়াকৈ ভিডিঅ' কৰিম বুলি মনতে ভাবি আছোঁ। দেখুৱাই দিম, থাকিম, কি হয় কি নহয়। নাই হিমাংগী ক'ত যাওঁ আমি তো আমি গৈ থাকোঁ এতিয়া। আমাৰ মিষ্টাৰ মই তিনিওটা ওলাই গৈ আছোঁ এতিয়া। এইফালে আকৌ আমাৰ আইচক্ৰীম লভাৰ দেখিছে নহয় হিমাংগী। আকৌ এতিয়া ডিকম পালোহি। ডিকমত আইচক্ৰীমৰ জুতি লৈছে। আৰু এইফালে আমি এতিয়া মিঠাই ল'লোঁ। মিঠাই লোৱা মেলা হৈ গ'ল। মিষ্টাৰে ৰসগোল্লা খালে, হিমাংগী আইচক্ৰীম খালে, মই একোৱেই নাখালোঁ। এতিয়া ডিকম হৈ সোমাই গ'লোঁ। মেইন ৰাস্তাৰ পৰা আকৌ ডিকমেদি সোমাই দিছোঁ। ডিকমৰ পৰা অকণমান দেৰি ৰৈ আমাৰ হিমাংগী আইচক্ৰীম টেষ্টিং কৰিলে। অকল টেষ্টিং আৰু মাকে খোৱা হ'ল। মিষ্টাৰে খালে ৰসগোল্লা, বাকী মিঠাই চিঠাই লোৱা হ'ল। আৰু এতিয়া আমি গৈ আছোঁ ডিকমৰ বাগানৰ মাজে মাজে। চাওঁ কিমান ধুনীয়া লাগিছে দেখিবলৈ। হিমাংগী ৰাস্তাটো অকণমান বেয়া। আজি বতৰটো যে ইমান বেছি গৰম কৰিলে নহয়, সকামৰ ঘৰত একো ভিডিঅ' কৰা নহ'ল। সেই গতিকে এইফালে আহোঁতেই মই অকণমান বস্তু এটা দেখুৱাই দিওঁ বুলি ভাবিছোঁ। কাৰণ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে মোৰ ঘৰ হয়। আৰু তাৰ পাছতে বৰমা বৰ্তা পেহা পেহী সকলোখিনি ইয়াত থাকে। আমিহে মাত্ৰ মা দেউতা আৰু বৰমা বৰ্তা এজন থাকে ডিৰাকত, তেনেকৈ। আৰু ভাবিলোঁ কোনটো ছাইডেনো সোমাই যায়, নতুন আলি নৌপাওঁতেই আলিমূৰ বুলি কয় যে, আলিমূৰৰ ফালৰ পৰা সোমাই যায় তেনেকৈ। আৰু আপোনালোকে যদি লাহোৱাল ফালৰ পৰা আহে তেতিয়া আলিমূৰ পাই সোঁ চাইডে, আৰু এইটো ৰাস্তাইদি যায় মোৰ বৰমা বৰ্তা ঘৰলৈ। আৰু এইখন স্কুলতে মোৰ এগৰাকী বৰমাই মাষ্টৰণি কৰে। বাকী দেখুৱাই দিলোঁ আৰু অকণমান আপোনালোকক। এতিয়া কৈছিলোঁ যে ভণ্টিজনী ঘৰত সোমাম বুলি। ভণ্টিজনী ঘৰৰ পৰা ওলাই মেলি আহিলোঁ। ইমান বেছি গৰম, একো ভিডিঅ' চিডিঅ' নকৰিলোঁ। তাত ভাত পানী খাই মেলি আহিলোঁ। আৰু এতিয়া আমি আছোঁ শ্ৰী শ্ৰী মায়ামাৰা মদাখাট সত্ৰৰ সন্মুখত। এতিয়া আমি সত্ৰৰ গেটেদি সোমাই যাম আমাৰ বন্ধুহঁতৰ ঘৰলৈ। দেখুৱাই থাকিম, চাই থাকিব যদিহে পাৰোঁ। ইমান বেছি গৰম পৰিছে আজি, ৰ'দ দিছে নহয়। চাই থাকক তেতিয়াহ'লে। এয়া আকৌ উভতনিৰ পথত বন্ধু ঘৰতো ভিডিঅ' কৰা নহ'ল, ইমান বেছি গৰম। আৰু আমি যাওঁতে মানে প্ৰায় সকলোখিনি হ'লেই। আমি গৈ মেলি ভাত পানী খাই অলপ সময় ৰৈয়ে গুচি আহিলোঁ। এতিয়া আকৌ অন্য এঠাইলৈ বুলি কেনি যাওঁ চাই থাকিব দেই। আৰু এয়া আমি আহি পাইছোঁ বৰ্তমান ডিকম, যোনটো ট্ৰেইনৰ গেট এখন আছে তাত। আৰু ইয়াৰ পৰা আমি এতিয়া ডাইৰেক্ট যাম ক'ত, আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু এয়া হৈছে নেক্সট ডে মৰ্ণিং। এয়া হৈছে ধুপাপুৰ মাইজানৰ পৰিৱেশ। যিহেতু বানপানীত একদম ধুপাপুৰ মাইজানৰ পথাৰৰ অৱস্থা নাইকিয়া হৈছে। যিমানখিনি ৰুইছিলে সকলোৰে কঠীয়া তল গ'ল। আৰু কঠীয়া যোনখিনি আছিলে আৰু সকলোৰে কঠীয়া একদম পানীৰে চেপেটা কৰিলে। আৰু এইবছৰ চাগে এইখন পথাৰত খেতি কৰাই নহ'ব নেকি। অকণমান দেখুৱাই দিলোঁ বাৰু আপোনালোকক। ৰাতিপুৱাই যিহেতু দাইহঁতৰ ঘৰৰ পৰা ওলাই অহা, সেই গতিকে ৰাস্তাতে আহি আমি অকণমান কিবা এটা খাই ল'লোঁ। আৰু এতিয়া এয়া হৈছে আমাৰ ডুমডুমাত থকা NH 37 ধাবা। আৰু ইয়াত মানে খুব ধুনীয়াকৈ সজাই থোৱা আছে আমাৰ আমাৰ অসমৰ লোকবাদ্যযন্ত্ৰসমূহ দেখিছেনে। ঢোল, পেঁপা, গগনা, বীণ, টকা, তাল, সকলোবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। তাৰ পাছতে আকৌ আমাৰ আইচক্ৰীম লভাৰ দেখিছেনে। আইচক্ৰীম কৈছোঁ নহয়, আপোনালোকে যদি আমাৰ হিমাংগীক ক'ৰবাত যদি লগ পাই যায় নহয়, মোৰ মানে যিসকল ভিউৱাৰ্ছ আছে, আপোনালোকে হিমাংগীক আইচক্ৰীম এটা দিলে তাই মানে মন ফূৰ্তি হৈ যাব।
আৰু তাৰ পাছতে তাত এখন চিলড্ৰেন পাৰ্কো আছে য'ত আমাৰ হিমাংগী অকণমান খেলিলে আৰু সেয়া তাই জ্বলিছে দেখিছে নহয়, দেউতাকেও চাই আছে আৰু তেখেতক। তাৰ পাছতে এয়া অকণমান দেখুৱাই দিলোঁ। আপোনালোকে যিসকলেতো আহি পাইছে গম পাইছেই, আৰু যিসকলে আহি পোৱা নাই আহিব পাৰে আপোনালোকে। ছানডে খুব ভিৰ থাকে দেই, দেওবাৰ দিনটো যিহেতু সকলোৱে ছুটি থাকে ন, ইয়াত খুব ভিৰ হয়। আৰু এইফালে আমি এতিয়া আহি গ'লোঁ ভিতৰত। ইয়াত আমি এতিয়া অৰ্ডাৰ দি থৈছোঁ খানা, হিমাংগী, মই আৰু মিষ্টাৰ বহি আছোঁ ধুনীয়াকৈ। আৰু আমাৰ আছিলে এইফালে চিকেন গ্ৰেভি, লগতে আছিলে বাটাৰ নান, লগতে এইফালে পিঁয়াজ, জলকীয়া, নেমু আটাইখিনি। আৰু খোৱাৰ আগত যিহেতু ফটো মেইন নহয়নে, সেই গতিকে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ আৰু। বাকী এতিয়া আমি খাই লওঁ। আৰু সেইফালে আমাৰ হিমাংগীও আজি এইকেইদিন মানে অকল ৰুটিয়ে খাওঁ কৈ থাকে যে, সেই গতিকে ৰুটিকে অৰ্ডাৰ কৰিলোঁ আৰু নান অৰ্ডাৰ কৰিলোঁ। আৰু এইখন হৈছে বাহিৰৰ ভাগ মিষ্টাৰ এইফালে, আৰু এইফালে আমাৰ হিমাংগী। বাকী আজি ভিডিঅ'টো ইমানে আছিলে দেই, কেনেকুৱা পালে জনাব। 3 দিনমানৰ ভিডিঅ' একেলগতে দিছোঁ। বাকী কমেণ্ট এটা কৰিব।